নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলো ঠিকেই আছে। আজি নতুন এটা টপিক লৈ আহিলোঁ আৰু এই টপিকটো হ'ল সত্য ঘটনাৰ ওপৰত প্ৰতিষ্ঠিত এটি ভূতৰ কাহিনী। ব'লক কাহিনীটো আৰম্ভ কৰোঁ। এই কাহিনীটো হ'ল শুৱালকুছিৰ চন প্ৰায় 1970 চনৰ ওচৰে পাজৰে প্ৰস্থনগৰী শুৱালকুছি। তে আহক কেনেদৰে অভিজ্ঞতা হৈছিল সেই মানুহজনৰ ভূতৰ ওপৰত। সেইদিনাখন আছিল কৃষ্ণপক্ষৰ কোনোবা এটা শনিবাৰ। আমাৰ ঘৰৰ নিচেই ওচৰতে মোৰ সমবয়সীয়া বন্ধু কনক কলিতা, বৰ্তমান তেওঁ নাই, ঢুকাল। আৰু তেওঁৰ ভাগিন প্ৰায় আমাৰ সমবয়সীয়া শ্ৰী দুৰ্গেশ্বৰ কলিতা। তিনিও মিলি ব্ৰহ্মপুত্ৰত মাছ ধৰিবলৈ যোৱাৰ সিদ্ধান্ত কৰিলোঁ। সেই সময়ত হেনো ব্ৰহ্মপুত্ৰত বহুত মিছা মাছ পোৱা যায়। আমিও তিনিজনে মাছ ধৰা যা যোগাৰ কৰিব ধৰিলোঁ। তাৰ বাবে চাউলৰ ভুচি, গৰুৰ গোবৰ যোগাৰ কৰি ল'লোঁ। দুয়োবিধ মিলাই কিছুমান লাড়ু বনালোঁ। শুনিবলৈ পোৱা মতে পানীত অলপ আঁতৰে আঁতৰে লাড়ুবোৰ দি কিছু সময় থকাৰ পিছত শেৱালি জাল মাৰিলে হেনো বহুত মাছ পোৱা যায়। মা দেউতাই বাধা দিছিলে, কিন্তু বাধা মানিবলৈ আমাৰ মন নাছিলে। মই এটা টৰ্চ লাইট আৰু হাতত এখন শেৱালি জাল ল'লোঁ। তেওঁলোকেও দুজনে এটা হাত লেম্প, খালৈ বনাই লোৱা লাড়ুখিনি ল'লে। তেতিয়া সময় প্ৰায় 2 বাজিছিল। তিনিওজন ওলাই গ'লোঁ। নদীলৈ আমাৰ ঘৰৰ পৰা প্ৰায় আধা মাইল মান হ'ব। গৈ গৈ আমি পাৰ পালোঁ। পাহৰিছিলোঁৱেই। আমি 20-25 ডালমান 2 ফুটমান দীঘল বাঁহৰ শলাও লৈছিলোঁ। মাছ ধৰা কাম আৰম্ভ কৰিব ওলালোঁ। পানী যুৱলিৰ পৰা অলপ দৌৰলৈকে এঠাইতকৈ লাড়ু দি চিনৰূপে একোডালকৈ শলা পুতি থলোঁ। তাৰপিছত প্ৰথমে দিয়া লাড়ু ঠাইৰ পৰা একাদিক্ৰমে শেৱালি জালেৰে মাছ ধৰিবলৈ আৰম্ভ কৰিলোঁ। জালত মাছ ধৰাৰ উমান পাওঁ, কিন্তু পাৰলৈ উঠাই অনাৰ পিছত 2-3টামানহে মাছ পোৱা যায়। জালত মাছ ধৰাৰ উমান পাওঁ, কিন্তু পাৰলৈ উঠাই অনাৰ পিছত 2 বা 3টামানহে মাছ পাওঁ। এইদৰে মাছ ধৰি থাকোঁতে ঠাইখিনিৰ পৰিস্থিতি আৰু পৰিৱেশ অস্বাভাৱিক অনুভৱ হ'ল। তাতে আকৌ ঘোৰ অন্ধকাৰ। আমাৰ ওচৰে পাজৰে কিছুমান অস্বাভাৱিক শব্দ শুনিবলৈ পালোঁ। আমাৰ মনত ভয় ভাৱ উপজিল। আমি মাছ ধৰাৰ কাম সামৰিলোঁ। মাছ বৰ বেছি নাপালোঁ। পৰিৱেশ জয়াল হৈ আহিছিল। হঠাতে আমাৰ পৰা কিছু দূৰত নদীৰ পাৰত থকা ঝাওবনৰ মাজেৰে এটা পোহৰ আমাৰ ফালে আহি থকা দেখিলোঁ। আমাৰ বৰ ভয় লাগিব ধৰিলে, কাৰণ বহুদিনৰ আগৰ পৰাই শুনিবলৈ পোৱা যায় ব্ৰহ্মপুত্ৰৰ পাৰত নিশা হ'লে হেনো দেওভূত ওলায় আৰু কাৰোবাক হেনো ধৰিছিলেও। শিয়ালৰ ৰাউচি, নিশাচৰ চৰাইৰ মাত, ঝিলিৰ শব্দ আৰু জোনাকী পৰুৱাৰ তিৰবিৰে পৰিৱেশ জয়াল কৰি তুলিছিল। ভয়তে আমি ঘামিবলৈ ধৰিলোঁ। গা কঁপিবলৈ ধৰিলে। ভয়ত অন্তকণ্ঠ শুকাই যোৱাৰ উপক্ৰম হ'ল। হাতত লেম্পৰ পোহৰো কমি আহিলে। নদীৰ পাৰত মৃতদেহ সংস্কাৰ কৰা শ্মশান। মোৰ হাতত জালখন আৰু টৰ্চ লাইটটো। মা দেউতাহঁতে কোৱা শুনিছিলোঁ, হাতত জাল থাকিলে হেনো দেওভূতে লম্ভিব নোৱাৰে। সেয়েহে অলপ সাহসো পালোঁ। আমি দেখা পোৱা পোহৰটো মানুহৰ হাতত থকা লেম্প নাছিলে। আমি ওচৰলৈ গৈ আমাৰ হাতত থকা টৰ্চ লাইটৰ পোহৰ চাৰিওফালে চাইছিলোঁ, কিন্তু কোনো মানুহ দেখা নাপালোঁ। ইতিমধ্যে পোহৰটোও নাইকিয়া হৈ গ'ল। ভয়তে কম্পমান হৈ আমি ঘৰ অভিমুখে দৌৰিবলৈ আৰম্ভ কৰিলোঁ। যিমানেই দৌৰিছোঁ সিমানেই অনুভৱ হৈছে যে আমাৰ পিছে পিছে কোনোবা এটা বস্তু আহি আছে। ঠিক তেনেতে লগৰ দুজনো উজুটি খাই পৰি গ'ল। মই কিন্তু দৌৰি থাকিলোঁ। সিহঁত দুয়োটাই পাৰৰ পৰা উঠি মোৰ পিছে পিছে দৌৰিবলৈ ধৰিলে। এডোখৰ অহাৰ পিছত হঠাতে টৰ্চ লাইটৰ পোহৰ দেখিবলৈ পালোঁ যে এজোপা গছৰ তলত এখন সৰু নাও। নাওখনৰ ওপৰত এজন বুঢ়া মানুহ, উদং গাৰ, এখন বগা চুৰিয়া পিন্ধি গালত হাত থৈ বহি আছিল। মই টৰ্চ লাইটটো মাৰি দিলোঁ। দেখিলোঁ ভয় লাগি গ'ল, কাৰণ সেই মানুহজন আমাৰ শুৱালকুছিৰে। নামটো উল্লেখ নকৰোঁ। 2 মাহমানৰ আগতে তেখেতৰ মৃত্যু হৈছিলে। তিনিওজনে প্ৰাণ তাকি দৌৰিবলৈ আৰম্ভ কৰিলোঁ। লগৰ দুজনে আকৌ পৰিলে।
আকৌ উঠিলে। ময়ো এবাৰ পৰিলোঁ। তথাপি ৰক্ষা নাই, দৌৰিবলৈ আৰম্ভ কৰিলোঁ। তেওঁলোকে কোৱাৰ মতে কোনোবাই হেনো পিছফালৰ পৰা ঠেলি দিছে। অনুভৱ মোৰো তেনেকুৱাই হৈছিলে। এইদৰে দৌৰি দৌৰি আহি আমি ঘৰৰ যোৱা ৰাস্তাটো পালোহি। তেতিয়া মনত অলপ সাহস পালোঁ। আমি ঘৰ অভিমুখে যাবলৈ আৰম্ভ কৰিলোঁ। অলপ দূৰ যোৱাৰ পিছত কেইজনমান চিনাকি মানুহ লগ পালোঁ। তেওঁলোকে আমাক কৈছিল ক'লৈ গৈছিলি, ক'ৰ পৰা আহিলি ইত্যাদি প্ৰশ্ন কৰিলে। আমি তেওঁলোকক সকলো কথা বিৱৰি কৰিলোঁ। তেতিয়া তেওঁলোকে ক'লে যে আমি ভালেহে ৰক্ষা পৰিলোঁ। নিশা হেনো নদীৰ পাৰৰ চাপৰিত ভূত প্ৰেতৰ উপদ্ৰৱ হয়। বহুতোকে হেনো ভূতে লম্ভিছিলেও। আকৌ আমি দেখা পোৱা পোহৰটো আচলতে এটা ভূতহে বোলে। সেই ভূতটোক কবন্ধ বুলি কোৱা হয়। ভূতটোৰ মূৰ নাথাকে, চাপৰ আৰু বুকুত চকু লগা। কথাখিনি শুনি আমাৰ বৰ ভয় লাগিল। আমি ঘৰলৈ বুলি খোজ ল'লোঁ। আমাৰ ঘৰলৈ যোৱা ৰাস্তা পালোহি। প্ৰধান আলিৰ পৰা এটা গলিত সোমাই প্ৰধান আলিৰ পৰা আমাৰ ঘৰলৈ কিছুদূৰ সোমাই আহিব লাগে। প্ৰথমে লগৰ দুজনৰ ঘৰ। তেওঁলোক ঘৰত সোমালে। মই ঘৰৰ দুৱাৰমুখ পাই মাক চিঞৰি চিঞৰি মাতিলোঁ। মায়ে তৎক্ষণাত দুৱাৰ খুলি দিলে। তেনেকুৱাতে আমাৰ ঘৰৰ বিপৰীত ফালে থকা মানুহৰ ঘৰৰ বাৰীত জাতি বাঁহজোপাত কিহবাই ঠাক ঠাককৈ কেইবাবাৰো কোবাইছে। বাঁহজোপাক খুব জোৰেৰে জোকাৰি দিছে। মায়ে মোৰ অৱস্থা বুজি পাই পিঠিত ঢকিয়াই থোৱাই দিলে। নিশা অলপো টোপনি নগ'ল। গোটেই নিশা মাৰ লগতে থাকিলোঁ। পিছদিনা মায়ে বেজ মাতি কিবাকিবি কৰিলে। বেজে কৈছিল মই হেনো জালত থকা গুণেৰেহে বাচিলোঁ। তেওঁলোকে মোক জাৰি ফুকি এটা তাবিজ দিলে। সেই তাবিজটো আজিও বাকচত ভৰাই থোৱা আছে। মই শপত খালোঁ আৰু কেতিয়াও তেনেকুৱা কাম কৰিব নাযাওঁ। ঘটনাটো ৰোমন্থন কৰিলে আজিও ভয় লাগে মোৰ। বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো ইমানতে ৰাখিলোঁ। যদি ভাল পায় শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।